ফাকুৱা বুলি আপোনালোকৰ মাজলৈ এদিন আকৌ নতুন ভিডিঅ' লৈ আহিলোঁ। এয়া আমাৰ গাঁৱৰ নবৌহঁতে ফাকুৱা খেলিছে। মই সেই দোকানতে দেখিছে নহয় ৰখি আছিলোঁ ফাকুৱা নেখেলোঁ বুলি। কিন্তু কি কৰিব, ভূত এটা দিম বুলি কৈ মোক একদম ধুই পেলালে আৰু গম পায়নে। বাকী আপোনালোকে ফাকুৱা খেলিছে নে কমেণ্ট কৰি জনাব দেই। আৰু মই শেষত ওলাই আহিলোঁগৈ আৰু উপায় নাই, অকণমান গা যেতিয়া ফাকুৱা দি হেৰি হ'লেই, ভূত এটা দিম বুলি উলিয়াই আনিলে, গতিকে আৰু খেলিবলৈকে ওলাই আহিলোঁ আৰু বছৰেকত এবাৰহে আহে, গতিকে বোলো অকণমান যাওঁ আৰু খেলোঁগৈ। আৰু শেষত চাব আকৌ মোৰ অৱস্থা কি হ'লগৈ। আৰু এইয়া এনেকৈ আমি ফূৰ্তি কৰিলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰিব। আৰু আমি এনেকৈ প্ৰতিবাৰে হেৰি কৰোঁ, একো যাতে বেয়া ভাবি নল'ব আপোনালোকে। এজনী মোৰ বা হয়, তাইকো উলিয়াই আনিলোঁ আৰু ফাকুৱা খেলিবলৈ। আমি এনেকৈ বিহু চিহু নগতি নাচি অলপ ফূৰ্তি কৰিলে। বাকী ইয়াত অকণমান নাচি মেলি আমিও লালুকৰ ফালে গ'লোঁগৈ। আৰু শেষত আমাৰ কি অৱস্থা হ'ল আপোনালোকে চাব দেই, স্কিপ নকৰে ভিডিঅ'টো, শেষলৈকে চাই থাকিব। ফাকুৱা বুলি দাদাহঁতকো ফাকুৱা অলপ লগাই দিলোঁ। আৰু আপোনালোককো বহুত বহুত শুভেচ্ছা থাকিল ফাকুৱাৰ। সকলোৰে জীৱনটো ৰঙীন হৈ পৰক তাৰে কামনা কৰিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। ক'ত গ'লো? Guys, bye guys. Happy Holi. Bye bye. All my Insta family.